নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছোঁ ড্ৰাই চিলি চিকেন। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে লৈ লৈছোঁ আধা কিলো চিকেন, ডাঙৰকৈ কাটি লৈছোঁ কেইডোখৰমান পিঁয়াজ, কৰ্ণফ্ল'ৰ, এটা কণী, এটা বিলাহী চপ কৰি লৈছোঁ, আদা নহৰু আৰু লৈ লৈছোঁ কেইডোখৰমান ডাঙৰ জলকীয়া, যোনটো কেপচিকামৰ নিচিনা লাগে। কেপচিকাম হ'লেতো আৰু ভাল হয়। আৰু এটা বাউলত মাংসখিনিত দি দিছোঁ নিমখ, হালধি, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, চিকেন মছলা পাউডাৰ আৰু কৰ্ণফ্ল'ৰ। এই ৰেচিপিটোত ইম্পৰ্টেণ্ট কৰ্ণফ্ল'ৰ মাংসখিনি দিবই লাগিব, তেতিয়া ধুনীয়া হয় মাংসখিনি ফ্ৰাই কৰোঁতে। দি দিছোঁ এটা কণী। কণীৰ কুহুমটো দিব নালাগে, অকল বগা অংশখিনি দিলেই হৈ যায়। আৰু এই গোটেইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি এটা ধুনীয়া পেষ্ট তৈয়াৰ কৰি ল'ম। মাংসখিনি খুব ধুনীয়াকৈ তেনেকৈ মিক্স কৰিব লাগে। এতিয়া এফালে ৰেডি হৈ গ'ল মাংসৰ পেষ্টখিনি। ধুনীয়াকৈ মিক্স কৰা হৈ গৈছে। এতিয়া পাতি দিছোঁ এটা লোহাৰৰ কেৰাহী, গৰম কৰি তাতে দি দিছোঁ মিঠাতেল আৰু এতিয়া মাংসখিনি এপিচকৈ দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মাংসখিনি ফ্ৰাই কৰোঁতে প্ৰায় 80% মান সিজাই ল'ব লাগে ফ্ৰাই কৰোঁতে, আৰু সেইকাৰণে জুইটো মিডিয়ামটো ল' কৰি ৰাখিব লাগে আৰু ধুনীয়াকৈ ৰঙা হোৱাকৈ ফ্ৰাই কৰিব লাগে। তেতিয়া দেখাতো ধুনীয়া হয় ৰেচিপিটো, মাংসখিনি ধুনীয়াকৈ ৰঙা হৈ থাকে। আৰু এইফালে ধুনীয়াকৈ ৰঙা হৈ গৈছে মাংসখিনি ফ্ৰাই কৰোঁতে, দেখাতো ধুনীয়া লাগিছে। ফ্ৰাই কৰা হৈ গৈছে আৰু এই তেলখিনিতে দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি অলপ ব্ৰাউন হোৱাকৈ ভাজিব লাগে। দি দিছোঁ কাটি ৰখা আদা নহৰু চপখিনি। গোটেইখিনি আকৌ অকণমান ৰঙা হোৱাকৈ ভাজি ল'ম। দি দিছোঁ কেইটামান জলকীয়া। যোনে ডাঙৰ জলকীয়াৰ পিচ কেইডোখৰ দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি ল'ম। দি দিছোঁ নিমখ আৰু হালধি। মাংসখিনিত নিমখ দিয়া হৈছিলে সোৱাদ অনুসাৰে, সেইকাৰণে একদম কম পৰিমাণে দিব লাগে নিমখ। ধুনীয়াকৈ লৰাই দিছোঁ। একদম কেইমিনিটমানৰ কাৰণে এতিয়া ৰাখি দিছোঁ ল' ফ্লেমত। আৰু এইফালে মাজে মাজে চেক কৰিছোঁ। ধুনীয়াকৈ অকণমান সিজি উঠিছে। আৰু এতিয়া দি দিম ডাঙৰকৈ কাটি ৰখা পিঁয়াজ কেইডোখৰ। আৰু এইখিনি আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম হেতাৰে। ঢাকি ৰাখিম কেইমিনিটমানৰ কাৰণে ল' ফ্লেমত। আৰু এইফালে প্ৰায় 50% মান সিজি উঠিছে আৰু ধুনীয়াকৈ লৰাই মেলি দিছোঁ। আৰু এতিয়া দি দিম বিলাহী, কাটি ৰখা বিলাহী পিচখিনি। ধুনীয়াকৈ হেতাৰে মিক্স কৰি দিছোঁ গোটেইখিনি। আৰু ঢাকি ৰাখিম কেইমিনিটমানৰ কাৰণে ল' ফ্লেমত। আৰু এইফালে প্ৰায় গোটেইখিনি পেষ্ট সিজি উঠিছে, জলকীয়া, বিলাহী আৰু পিঁয়াজ কেইডোখৰ। আৰু এতিয়া দি দিছোঁ ফ্ৰাই কৰি ৰখা মাংসখিনি। ধুনীয়াকৈ হেতাৰে মিক্স কৰি দিছোঁ গোটেইখিনি মাংসৰ লগত, যাতে ধুনীয়াকৈ মিক্স হৈ উঠে। আৰু ঢাকি ৰাখিছোঁ কেইমিনিটমানৰ কাৰণে ল' ফ্লেমত। আৰু এইফালে মাজে মাজে চেক কৰিছোঁ মাংসখিনি যাতে লাগি নধৰে। ল' ফ্লেমত দিলে এনেও লগাৰ সম্ভাৱনা খুব কমেই থাকে। আৰু এতিয়া অকণমান চেনি দি দিছোঁ।
আৰু দি দিছোঁ অকণমান চয়া চচ। গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ হেতাৰে। আৰু ঢাকি ৰাখিছোঁ মিডিয়াম ফ্লেমত কেইমিনিটমানৰ কাৰণে। আৰু এইফালে প্ৰায় সিজি উঠিছে গোটেইখিনি। এনেকৈ লৰাই দিছোঁ আকৌ হেতাৰে। আৰু এতিয়া লাষ্টত একদম শেষত দিছোঁ টমেটো চচ। মষ্ট ইম্পৰ্টেণ্ট চিলি চিকেন বনাবলৈ টমেটো চচ লাগিবই, চয়া চচ লাগিবই। ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি আৰু কেইমিনিটমানৰ কাৰণে একদম ল' টু মিডিয়াম ফ্লেমত ৰাখি দিছোঁ। আৰু প্ৰায় হৈ গৈছে আমাৰ ড্ৰাই চিলি চিকেন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ আহিছোঁ, বাই।